নমস্কাৰ অসমীয়া এক্সপ্ৰেছন চেনেলটোত আপোনালোকক স্বাগতম জনাইছোঁ গংগা বিলাস ক্ৰুজ আৰম্ভ হৈ গৈছে ইটছ এ গ্ৰেট নিউজ ক্ৰুজ ষ্টাৰ্ট হৈ থাকিলে আমি নতুন নতুন যিবোৰ ৰাস্তা থ্ৰু ৱাটাৰ সেইবোৰ পাম ট্ৰেড বাঢ়িব কাৰ্গো বাঢ়িব আমাৰ ইকনমিৰ বহুত প্ৰফিট হ'ব চ' যাব কেতিয়াবা ফুৰিবৰ বাবে কিন্তু টিকেট প্ৰাইচ অলপ বেছি হ'ব এটা লাইফ টাইম এক্সপিৰিয়েঞ্চ পাব চ' গংগা বিলাস ক্ৰুজৰ কথা কওঁ এনেকুৱা ফাৰ্ষ্ট টাইম হ'ব যে সকলোতকৈ ডাঙৰ জাৰ্ণি হ'ব ৱৰ্ল্ডছ লংগেষ্ট লাক্সাৰী ৰিভাৰ ক্ৰুজ আপুনি ভাৰতত পাব ক'ৰ পৰা আৰম্ভ হ'ব 10 জানুৱাৰীত ইয়াক ইনগুৰেট কৰিব বাৰাণসীৰ পৰা ষ্টাৰ্ট হৈ অসমত আহিব ডিব্ৰুগড়ত আহিব আমাৰ যি ৱাটাৰৱেজ আছে সকলোতকৈ ডাঙৰ নেশ্যনেল ৱাটাৰৱে 1 প্ৰয়াগৰাজৰ পৰা হলদিয়া ইউপি ঝাৰখণ্ড বিহাৰ ৱেষ্ট বেংগল গোটেই কভাৰ কৰে আৰু ইয়াত বেচিকেলি তিনিটা ৱাটাৰৱেজৰ ইউজ কৰিব সৰ্বানন্দ সোণোৱালে কৈছে ই আমাৰ ইকনমি বঢ়োৱাৰ লগতে ট্যুৰিজমক বহুত আগবঢ়াব নেশ্যনেল ইনলেণ্ড ৱাটাৰৱেজ আৰু অন্তৰা ক্ৰুজ কোম্পানী ইহঁতে মিলি এই PPP মডেল অৰ্থাৎ পাব্লিক প্ৰাইভেট পাৰ্টনাৰশ্বিপত চলাব অন্তৰা ক্ৰুজত তেওঁলোকৰ টিকেট প্ৰাইচো এভেইলেবল আছে টিকেট এতিয়া কিমান চাওক বহুত প্ৰাইচি 22,500ৰ পৰা 4 লাখলৈ যায় তাৰ ওপৰতো যায় আৰু প্ৰাইচটো ডিপেণ্ড কৰিব নিজৰ হিচাপত যদি গোটেই ক্ৰুজখনেই ল'ব বিচাৰে তেতিয়াও ল'ব পাৰে কিছুমান টুৰিষ্টে এটা ঠাই ঘূৰিও নামি যাব পাৰিব এভৰিথিং ইজ এভেইলেবল সকলো ধৰণৰ টুৰিষ্টৰ কেয়াৰ লোৱা হৈছে পেকেজেছ আপুনি তেওঁলোকৰ ৱেবছাইটত যাই চাব পাৰিব বুকিংছ অলৰেডি ষ্টাৰ্ট হৈ গৈছে চেণ্ট্ৰেল গভৰ্ণমেণ্টে কৈছে সৰ্বানন্দ সোণোৱাল মিনিষ্টাৰ অফ পোৰ্টছ শ্বিপিং এণ্ড ৱাটাৰৱেজ তেওঁ কৈছে 50 ডেইজৰ অন্তৰালত কমপ্লিট হ'ব জাৰ্ণি প্ৰায় 4,000 কিলোমিটাৰৰ এই গংগা বিলাস ক্ৰুজ বাংলাদেশ হৈও যাব ইয়াত 27 ৰিভাৰ্ছ 50 টুৰিষ্ট ছাইটছ য'ত ৱৰ্ল্ড হেৰিটেজ ছাইটছো দেখিব কাজিৰঙা সুন্দৰবন ডেল্টা হৈও যাব চ' এই জাৰ্ণি এটা লাইফ লং এক্সপিৰিয়েঞ্চ হ'ব বহুত ধুনীয়া হ'ব যি 2 মান্থছ থাকিব তাত লোকসকল তেওঁলোকৰো বিৰাট ভাল লাগিব আৰু সকলোতকৈ ডাঙৰ ৰিভাৰ ভয়েজ হ'ব UP চিফ মিনিষ্টাৰ যোগী আদিত্যনাথ আৰু ইউনিয়ন মিনিষ্টাৰ সৰ্বানন্দ সোণোৱালে ইয়াৰ টাইম টেবল ৰিলিজ কৰিছে জানুৱাৰী 10th ষ্টাৰ্ট হ'ব আৰু মাৰ্চ 1ত আছামৰ ডিব্ৰুগড় পাব ৰুটৰ কথা ক'লে চাওক বাৰাণসীৰ পৰা ওচৰৰ বিহাৰ পাটনা পাব 8 দিনৰ দিনা তাৰ পৰা আকৌ বক্সাৰ ৰামনগৰ গাজীপুৰ যাই বেংগল এণ্টাৰ কৰিব আৰু বেংগল হৈ গুৱাহাটী 50 ডেইজৰ জাৰ্ণিত 50 আৰ্কিটেকচাৰেলি ইম্পৰ্টেণ্ট প্লেচত ৰখিব গংগা আৰতিও চাব কালচাৰেল ফেষ্টিভেলো চাব ৱৰ্ল্ড হেৰিটেজ ছাইটছো চাব আমি যে কওঁ নদীবোৰ আমাৰ লাইফলাইন হয় এতিয়া নদীবোৰৰ এটা টুৰিজম হিচাপে ইউজ কৰা হ'ব যেনে লক্ষ্ণৌত গোমতী নদী আছে বাট তাক ভালকৈ কামত ইউজ কৰা হোৱা নাই এতিয়া ৰিভাৰ ফ্ৰণ্ট বনোৱা হৈছে কিন্তু গোমতী নদীৰ পলিউশ্যন চাফা কৰা হোৱা নাই যদি ক্লিনিং কৰি ক্ৰুজ চলোৱা যায় তাৰ গোটেই লক্ষ্ণৌ চোৱা হৈ যাব আৰু য'ত নদী আছে তাত যদি ক্ৰুজ চলোৱা হয় তেন্তে সকলোতকৈ বেছি বেনিফিট হ'ব যিবোৰ নদী আমাৰ মৰি আছে ফৰ পলিউশ্যন গংগা যমুনাৰ কথাটো ক'বই নোৱাৰি এই ক্ষেত্ৰত চ' এইবোৰ টুৰিজম কৰিলে নদীবোৰক চাফা কৰা হ'ব ইয়াত আৰু এটা কথা কওঁ বহুত টুৰিষ্ট যে হ'ব তাৰে পৰা নদীবোৰ কিছুমান লেতেৰা কৰিবও পাৰে কিবা খেলে পেলাই দিলে পিছত পানীত বাট এইবোৰৰ এৱেৰনেছ আৰু ষ্ট্ৰিক্টনেছ যদি ৰখা হয় ক্ৰুজত যোৱা মানুহখিনিৰ ক্ষেত্ৰত পেনাল্টি যদি লগোৱা হয় যিকোনো বস্তু নিয়াত যদি এলাউ নকৰে লাইক প্লাষ্টিক প্ৰডাক্টছ দেন কিবা এটা পজিটিভ হ'ব পাৰে নদীবোৰ ছেভ কৰিব যাব পাৰে তাৰোপৰি এই ক্ৰুজ জাৰ্ণিত 3টা মেজৰ ৱাটাৰৱে ইনক্লুড কৰা হ'ব প্ৰথমতে সকলোতকৈ ডাঙৰ 1,620 কিলোমিটাৰৰ নেশ্যনেল ৱাটাৰৱে 1 যি গোটেই গংগা ভাগীৰথী হুগলী ৰিভাৰ ছিষ্টেম ইনক্লুড কৰে তাৰপিছত ইণ্ডো বাংলা প্ৰট'কল ৰুট কলকাতাৰ পৰা ধুবুৰীলৈ আৰু পিছত বাংলাদেশৰ নদী কিছুমান লগতে নেশ্যনেল ৱাটাৰৱে 2 যিয়ে গোটেই ব্ৰহ্মপুত্ৰ ইনক্লুড কৰে আৰু এনেকৈ গোটেই জাৰ্ণি কৰি লাষ্ট ষ্টপ হ'ব ডিব্ৰুগড় ক্ৰুজখনে প্ৰায় 1,100 কিলোমিটাৰ বাংলাদেশৰ মাজেৰে যাই পুনৰ ইণ্ডিয়াত সোমাব পিছত যাব ৱেষ্ট ইষ্ট লেণ্ড অফ আছাম ব্ৰহ্মপুত্ৰৰ মাজেৰে ধুবুৰীৰ পৰা ডিব্ৰুগড় জাৰ্ণিত ৱৰ্ল্ডছ লাৰ্জেষ্ট মেনগ্ৰোভ ফৰেষ্ট মায়ং যি ইণ্ডিয়াৰ ব্লেক মেজিকৰ দেশ সকলো এক্সপ্ল'ৰ কৰিব ক্ৰুজখন 62.5 মিটাৰ দীঘল 18খন শ্বুটছ আছে
আৰু ইনক্লুডিং ভেৰিয়াছ ফেচিলিটিজ ৰেষ্টুৰেণ্টছ স্পা ছানডেক আছে ক্ৰুজ বহুত লাক্সাৰিয়াছ থাকেই আগতে যেতিয়া প্লেনছ নাছিল বাহিৰত যাবলৈ শ্বিপছে ইউজ কৰিছিল 2-3 মাহৰ যাত্ৰা কৰিছিল এই ক্ৰুজত LED টিভি স্মোক ডিটেক্টৰ্ছ লাইভ ভেষ্ট স্প্ৰিংকলাৰ্ছ ফ্ৰেঞ্চ বেলকনি কনভাৰ্টেবল বেডছ চব থাকে চ' আজিৰ কাৰণে এইখিনিয়েই আশা কৰোঁ ভিডিঅ'টো যদি ভাল লাগিল লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকন প্ৰেছ কৰি ন'টিফিকেশ্যন অল কৰি দিব